বন্ধুসকল, আজি মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই 2012 চনত যি টেট পৰীক্ষাৰ প্ৰশ্ন উত্তৰ আছিলে তাৰে পৰিৱেশ বিজ্ঞানৰ কেইটামান প্ৰশ্ন লৈছোঁ। প্ৰশ্নৰ লগতে উত্তৰো মই দিম। মই 15টা প্ৰশ্ন আজি কালেক্ট কৰিছোঁ, তাৰ লগতে উত্তৰো বিচাৰিছোঁ। আৰু পাৰ্ট 1 আৰু পাৰ্ট 3 কেইটামান কুৱেশ্যন মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আহক ষ্টাৰ্ট কৰোঁ। নম্বৰ 1 কুৱেশ্যন হৈছে পানীৰ যোগেদি সংক্ৰমণ হোৱা এবিধ ৰোগ। ইয়াৰ ক নম্বৰ হৈছে টাইফয়েড, খ নম্বৰ হৈছে ইনফ্লুৱেঞ্জা, গ নম্বৰ হৈছে কৰ্কট ৰোগ আৰু ঘ নম্বৰ হৈছে ৰক্তহীনতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাইফয়েড ৰোগ, যিটো পানীৰ সংক্ৰমণেৰে বিয়পে। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনবিধ জীৱাশ্ম ইন্ধন নহয়? ইয়াৰ ভিতৰত চাওক আপুনি কয়লা, পেট্ৰল, ডিজেল আৰু জৈৱ ডিজেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ জৈৱ ডিজেল। আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যন লৌহ পদাৰ্থ কমি গ'লে শৰীৰত কি ৰোগ হয়? ক নম্বৰ আছে ৰক্তহীনতা, খ আছে অন্ধ, গ কলেৰা আৰু ঘ হৈছে ৰক্তচাপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হীনতা। তাৰ নেক্সট কুৱেশ্যন হৈছে 4 নম্বৰ অসমৰ পৰিৱেশ সম্বন্ধীয় এটা প্ৰধান সমস্যা হৈছে বানপানী, খাদ্যৰ অভাৱ, প্ৰব্ৰজন, উপৰোক্ত সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বানপানী, পৰিৱেশৰ লগত জড়িত এইটো সমস্যা। নেক্সট কুৱেশ্যন হৈছে কিহৰ দ্বাৰা জৈৱসমূহৰ সংখ্যা, প্ৰকাৰ আৰু ভিন্নতা বুজোৱা হয়? ক নম্বৰ লিখা হৈছে প্ৰাণী বৈচিত্ৰ্য, উদ্ভিদ বৈচিত্ৰ্য, জৈৱ বৈচিত্ৰ্য আৰু পৰিস্থিতি বৈচিত্ৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৈৱ বৈচিত্ৰ্য। 6 নম্বৰ কুৱেশ্যন হৈছে উদ্ভিদৰ কাৰণে কোনবিধ মাটিৰ সংমিশ্ৰণ উত্তম? ইয়াৰ ক নম্বৰত লিখা আছে বালিচহীয়া, হিউমাছ আৰু শিলগুটি, খ হৈছে বালিচহীয়া আৰু শিলগুটি, আৰু গ নম্বৰ হৈছে আলতীয়া আৰু শিলগুটি, লগতে ঘ নম্বৰ হৈছে বালিচহীয়া, হিউমাছ আৰু আলতীয়া। এই 4বিধৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ চাম আমি। বালিচহীয়া, হিউমাছ আৰু আলতীয়া। তাৰ নেক্সট কুৱেশ্যন হৈছে 7 নম্বৰ কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল? ক নম্বৰ লিখা হৈছে 1986, 1980, 1988 আৰু 1981। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1980 চনত। এইটো মনত ৰাখিব, পৰিৱেশ সুৰক্ষা আইন 1980 চনত প্ৰৱৰ্তন কৰা হৈছিল। তাৰ নেক্সট কুৱেশ্যন হৈছে সেউজ গৃহ পৰিঘটনাৰ প্ৰধান কাৰণ কি? ইয়াৰ হেৰিবোৰ হৈছে ক নম্বৰ বায়ু প্ৰদূষণ, খ নম্বৰ জল প্ৰদূষণ, গ নম্বৰ ভূমি প্ৰদূষণ আৰু ঘ নম্বৰ হৈছে পৰিৱেশ প্ৰদূষণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বায়ু প্ৰদূষণ। নেক্সট কুৱেশ্যন হৈছে জীৱ দেহৰ জৈৱ ৰাসায়নিক পৰিঘটনাবোৰৰ বাবে অত্যাৱশ্যকীয় হৈছে বায়ু, পানী, খাদ্য, উপৰোক্ত সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পানী, খ নম্বৰ উত্তৰ হ'ব এইটো কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। কুৱেশ্যন হৈছে সোণালী বান্দৰ কি প্ৰকাৰৰ প্ৰাণী? ইয়াত লিখা হৈছে নিচিন্ন, বিপন্ন, জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ। ইয়াৰ উত্তৰটো হ'ব বিপন্ন। নেক্সট কুৱেশ্যন হৈছে কি এককৰ দ্বাৰা শব্দ প্ৰদূষণ জোখা হয়? ক নম্বৰ লিখা হৈছে নেন'মিটাৰ, খ হাৰ্টজ, গ ডেচিবেল, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰ হৈছে ডেচিবেল। নেক্সট কুৱেশ্যন হৈছে তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয়? চাওক হৃদৰোগ, কলেৰা, মেলেৰিয়া, টাইফয়েড। ইয়াৰ ভিতৰত মই এটা কথা ক'ব বিচাৰিছোঁ, কলেৰা, মেলেৰিয়া আৰু টাইফয়েড এইবোৰ সংক্ৰমণ হোৱা ৰোগ, কিন্তু হৃদৰোগ সংক্ৰমণ নহয়, গতিকে ইয়াৰ এনচাৰ হৈছে হৃদৰোগ। নেক্সট কুৱেশ্যন হৈছে 13 নম্বৰ আমাৰ বায়ুমণ্ডলত তলৰ কোনবিধ গেছৰ উপস্থিতিয়ে পৰিৱেশ প্ৰদূষণ বৃদ্ধি কৰিছে? অপশ্যনবোৰ হৈছে ক নম্বৰ অক্সিজেন, খ নম্বৰ নাইট্ৰজেন,
গ নম্বৰ কাৰ্বন ডাই অক্সাইড, ঘ অজন গেছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ। আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নিম্নলিখিত কোনটো পৰিৱেশৰ জৈৱিক কাৰক? উত্তৰবোৰ অপশ্যনবোৰ হৈছে উৎপাদক, উপভোক্তা, বিয়োজক, ঘ নম্বৰ ওপৰৰ সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলো। ওপৰৰ সকলোবোৰেই পৰিৱেশৰ জৈৱিক কাৰক হয়। মনত ৰাখিব আপোনালোকে, কিয়নো এতিয়া টেট পৰীক্ষা আহিছে এইবাৰ 7 বছৰৰ মূৰত, গতিকে এইবোৰ প্ৰশ্ন দিবও পাৰে। গতিকে আপোনালোকে ভালদৰে এইবোৰ চাব। নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ। 15 নম্বৰ, তলত উল্লেখ কৰা কোনটো কাৰক পৰিৱেশৰ প্ৰদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হয়? ইয়াৰ অপশ্যনবোৰ হৈছে জনসংখ্যা বিস্ফোৰণ, বনাঞ্চল ধ্বংস, ঔদ্যোগিক বিকাশ, ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ। ইয়াৰ উত্তৰটো হৈছে জনসংখ্যা বিস্ফোৰণ। জনসংখ্যা বিস্ফোৰণৰ বাবেই পৰিৱেশৰ প্ৰদূষণ হৈছে, কিয়নো জনসংখ্যা যদি বেছি থাকিব তো পৰিৱেশ প্ৰদূষণ হ'বই। তাৰ কাৰণে কণ্ট্ৰল কৰিব লাগিব। চ' গাইজ, বন্ধুসকল, যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। মই আকৌ আপোনালোকলৈ টেট পৰীক্ষাৰ কিছুমান প্ৰশ্ন লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ, নমস্কাৰ।